আৰু মই এফালে কেমেৰা লৈ আছো, চব দি আছিলে কেমেৰা একদম ফটো মাৰিম ফাই ফাই। মজা লাগি আছে না? কিমান মজা লাগিছে? বিকাশ ভাল লাগিছে নে তোক? মোক মাৰি নিদিবি আকৌ, মই মাজতে সোমাই আহিলি। কেমেৰামেন আজি ফটো কিমান মাৰিলি বাৰু? হেৰি নহয়, আজি কিমান ফটো মাৰিলি বাৰু এপাক কচোন। হেল্ল' 500 ফটো? বাপৰে। নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰো সকলোৱে ভালে আছে। মই ৰমেন, আপুনি চাই আছে ৰমেন দি আছাম। আপুনি যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, আৰু যিবিলাকে আগতীয়াকৈ কৰি থৈছে বহুত বহুত ধন্যবাদ। আজি মই খুব ধুনীয়া পাৰ্ক এখনলৈ গৈ আছো। আপোনালোক চাই নিশ্চয় ভাল লাগিব। স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। পাৰ্কখন বেছি দূৰত নহয়, মোৰ ঘৰৰ পৰা খুব বেছি 1-1.5 কিলোমিটাৰ আঁতৰত। আৰু ইমান ওচৰত আছে যদিও মই কোনদিন যোৱা নাই, এনেই অহা যোৱা কৰোঁ বাৰু সেইটো বাটেৰে, কিন্তু পাৰ্কখনলৈ সোমোৱা নাই। আজি সোমাম, আৰু অকলে যোৱা নাই, আমি গ্ৰুপ এটা গৈ আছোঁ, 5-6জনমান গোটেইকেইটা মিলি গৈ আছোঁ। আপোনালোক চাই খুবেই ভাল লাগিব, ভিডিঅ'টো শেষলৈকে চাই থাকক। এইফালে আমাৰ বাবলু আছে, এইফালে ৰাজেশ আছে, আৰু এইফালে বিকাশ, আৰু এইটো এটা আহি আছে পুতলু, আমি আৰু এটা আহি আছে। আমি ইয়াত কেইটা আছোঁ? চাৰিটা, মই লগাই 5টা, আৰু এটা আহি আছে 6টা। এতিয়া বলক আগুৱাই গৈ থাকোঁ। বন্ধুসকল, আমি চাইকেলত আহিছোঁ, গম পাইছেনে? কিন্তু লগত DSLR লৈ আহিছোঁ। চব মানুহে ঘূৰি চাইছে, চাইকেল লৈ আহিছে গোটেইকেইটা, আৰু লগত DSLR। চোটো DSLR দেখা, ঘূৰি দে। এইটো চাওক, এই বেগত DSLR লৈ আছে। এতিয়া নখোলোঁ, পাৰ্কখনত সোমাই লওঁ, তাৰপিছত আপোনাক খুলি মেলি দেখুৱাম। বন্ধুসকল, আমি এতিয়া পাৰ্কৰ আহি পাই গ'লোঁ, এতিয়া সোমাই যাম। এইফালে আমাৰ পাৰ্টিকেইটা বহি আছে, বাবলু, টিকু, বিকাশ, আৰু এইফালে আছে পুতলু, আৰু এটা হৈ তাত বহি আছে। মই এইফালে আছোঁ। এতিয়া আমি পাৰ্কলৈ সোমাই যাওঁ, আপোনালোকৰ ভিতৰৰ ভিউটো ধুনীয়াকৈ দেখুৱাম। এতিয়া ব'লক, দেৰি নকৰি আমি ফটাফট সোমাই যাওঁ। বন্ধুসকল, এতিয়া আমি পাৰ্কলৈ সোমাই আহিছোঁ। দেখিব পাইছে গ্ৰুপ চব আগে গৈ আছে, আৰু এইফালে দলংখন আছে, দলংখন দেখুৱাম বাৰু পাছত। প্ৰথমে আমি এইফালৰ পৰা আহি লওঁ। চব লাইন গৈ আছে। কেনেকুৱা লাগিছে দেখি পাৰ্কখন? তোক একদম মজা চালিয়া লাগিছে। আৰু মই এইফালে কেমেৰা লৈ আছোঁ, চব দি আছিলে কেমেৰা একদম ফটো মাৰিম ফাই ফাই। ই বোলে ইয়াত খেলে বোলে, চাওঁ লগা। এয়া আমাৰ বাবলু, আৰু এইফালে বিকাশে জোলনা জ্বলিছে। জুখিছে নে কি এইটো মই ক'ব নাজানো ভালদৰে। কেনেকুৱা লাগিছে? বন্ধুসকল, সিহঁতক চব পোৱালি নিচিনা একদম খেলি আছে। এইবাৰ আমাৰ বিকাশে পুৰা ফূৰ্তি কৰি আছে। চুটু এবাৰ চুচাইলে উঠি দে এবাৰ তই। এই আমাৰ চুটু ছাৰ আহিছে, চুটু ডিজে। এতিয়া প্ৰথমতে বোলে টিকু আহিব। আমাৰ টিকু ছাৰ কেমেৰামেন এইফালে আহি আছে। এইফালে আমাৰ চুটু আহিছে। ময়ো এবাৰ চুঁচৰি দিম বুলি ভাবিছোঁ, আপোনালোকে নিশ্চয় চাব। মোবাইলটো ধৰি দে কোনোবা এটাই। ভালকে ধৰি থাকিব। বন্ধুসকল, দেখিবলৈ পাইছে আমি ইয়াত কিমান ফূৰ্তি কৰি আছো। বাবলু বেছি ফূৰ্তি কৰিছে। তহঁতি পুৰা ফূৰ্তি কৰিছ নে? তহঁতি বোলে পুৰা ফূৰ্তি কৰিছ? পুৰা হাই ফাই ফূৰ্তি কৰিছে। আমাৰ এই বাবলু ছাৰে পুৰা ফূৰ্তি কৰিছে, মই ইমান এটা ফূৰ্তি কৰা নাই। বন্ধুসকল, আমি এতিয়া অকণমান ভিতৰলৈ সোমাইছোঁ। ভিতৰলৈ সোমাই আহি দুৱাৰমুখত যোনখন দলং দেখিছিলোঁ, সেই দলংখনৰ নিচিনাই ইয়াতো বিলখনৰ দলং খুব ধুনীয়াকৈ দি থৈছে। আপোনালোক দেখুৱাইছোঁ বেগ কেমেৰা দি। এইটো চাওক, আমাৰ চুটু আগে গৈছে, আৰু দলংখন চাওক, এইফালেও বিল। ইয়াত নাও আছে, নাও চলে এইখন বিলত। খালি নাৱৰো এক্সট্ৰাকৈ টিকেট লয়। এইফালে চাওক নাও ঘূৰি আছে, আৰু এইখন দলংখন কিমান ধুনীয়া দলং। আৰু সিহঁতি এতিয়া ফটোশ্বুট মাৰিব। এইফালে আমাৰ ছাৰে চেল্ফি মাৰি আছে, মই মাৰি লওঁ। এইফালে আমাৰ DSLR কেমেৰামেনে ফটো মাৰি আছে, বাবলু, গৰক আৰু সঞ্জয় গৰক। আৰু এইফালে আমাৰ চুটুৱে এইফালে ৰৈ আছে। 1 ছেকেণ্ড, মই এইপাকে ঘূৰি আহিলোঁ। মই এইফালে দেখিছে নাও, এইফালে নাৱত উঠি মেলি গৈ আছে। এইফালে বন্ধুসকল, আমি এটা গ্ৰুপ ফটো নমাৰিলে কেনেকৈ হ'ব? গোটেইকেইটা একেলগে আহিছোঁ এতিয়া, হয় নাই বাৰু? আমি এটা চাওক, আমাৰ বাবলুৱে গ্ৰুপ ফটো একেবাৰে মাৰি আছে, মাৰি লওঁ ৰ'ব। বন্ধুসকল, দলং চালে এতিয়া দলংখন এইখন, আৰু মুখতো মানে গেটৰ পৰা সোমাই আহোঁতে যোনখন দলং দেখে তেনেকুৱাই এইখন দলং, একেই ছেম। ইয়াত মাছ আছে নেকি? চাওক কিমান ডাঙৰ মাছ এটা ওলাইছিলে। আৰু এতিয়া আমি দলঙৰ পৰা উঠি আৰু যাওঁ। আৰু নাৱত নুঠিলেও, নাৱত 20 টকাকৈ লৈছে। গেটত দিলোঁ 20 টকা, আৰু নাৱত
নাৱত আকৌ 20 টকা লাগে বোলে, সেইকাৰণে এটাও নুঠিলো আমি গোটেইকেইটা সুধিলো মানে, কিন্তু এটাও নুঠিলো। এতিয়া বোলো 20 টকাটো বোলো আমি মিলি পেলাই বোলো ঠাণ্ডা চাণ্ডা খাওঁ, গৰমো লাগি আছে, সেইকাৰণে আৰু এতিয়া আমি এই পাছফালৰ দলংখনলৈ আহিছিলো, এতিয়া ওলাই গৈছো। এইটো কি বস্তু মানে এইটো ঘূৰি থকা বস্তু, সৰু ল'ৰা ছোৱালী খেলা বস্তু, কিন্তু গোটেইকেইটাই ঘূৰি আছে। বাবলু আমাৰ পুতলে ঘূৰা মানে ই ঘূৰাই আছে, ঘূৰিলে এই চকা হেৰি ঘূৰি আছে গোটেইকেইটাই, ভাই ঘূৰিছে পুৰা। পুতলু ছাৰে ঘূৰোৱা মানুহ পুৰা ঘূৰিছে সিহঁতে, মোক ঘূৰিবলৈ ভয় লাগে, মোৰ মূৰ ঘূৰাই দিয়ে নালাগে। এই কেনেকে লাগিলে উঠি? হা মূৰ চুৰ ঘূৰাই নে? মোৰ ঘূৰাই যায়, সেইকাৰণে মই নুঠো মানে, মই গম পাইছো মোৰ ঘূৰাব বুলি। ই ঘূৰাই পেলাই খুব হাঁহিছে, ফূৰ্তি লাগিছে ঘূৰি। এইফালে এইযোৰ দলং এটা আছে, তাত স্কিন দি ধুনীয়াকে ঘৰ এটা বনাইছে, আৰু এইফালে দেখিছে নে এইটো ঘৰ এটা আছে, খেৰৰ ঘৰ বিলৰ মাজত এনেকুৱা এটা বাঁহৰ দলং দি থোৱা আছে, আৰু আগফালে কি আছে জানো, সেইটো ঘৰ এটা বনাই থোৱা আছে। চাই আছোন গৈ, দলংখন ভয়ে লাগিছে, পচি থকা নিচিনা লাগিছে, ফলং মাৰি আছে। এইটো ঘৰ মানে তলত পানী আছে, আৰু চাইডে বহিবলৈ কিবা বনাই দিয়া আছে। এইটো চাওক মাজত পানী আছে, আৰু চাইডে স্কিম, এইফালে চাইডে স্কিম লগাই দিয়া আছে ডিজাইন কৰি, আৰু এই বেঞ্চ আছে বহিবলৈ দি থোৱা আছে, আৰু মাজত এইটো খালী পুখুৰী মানে। সিহঁতি এইফালে ফটো চটো মাৰি কিমান ফটো মাৰিব তহঁতি এইটো চাংঘৰটো চাওক, চাংঘৰ কৈছো, খেৰৰ ঘৰটো, এইটো গোলকে খেৰৰ ঘৰ এটা বনাই দিয়া। এতিয়া এই খেৰৰ ঘৰটোত সোমাই চাওঁ বলক, খেৰৰ ঘৰটো ওচৰলৈ আহিছো। এইটো দৰ্জা এইফালে আছে, এয়া আমি সোমাই গৈছো। এন্ধাৰ দেখোন গোটেই, চুটো সোমাইছো, বৰচাং আছে ওপৰতে, এন্ধাৰ। ইয়াতে বেঞ্চ এখন দি থোৱা আছে বহিবলৈ, আৰু তলত পকা আছে, ওপৰত বৰচাং আছে, খেৰৰ ঘৰ একদম ইমানে আৰু এনেকুৱা। বাহিৰত ওলাই গ'লে বাহিৰৰ পৰা খুব ধুনীয়া লাগে দেখিবলৈ, এইটো বাহিৰৰ পৰা খুব ধুনীয়া লাগে দেখিবলৈ। যিহেতু দেখিবলৈ পাইছে, এইটোৱে হয় খেৰৰ ঘৰ। এতিয়া আমি বাঁহৰ নাৱত আহিছো, গম পাই নে? এনেই চিম্পুলকে মানে ওপৰত বনাই থোৱা আছে, বামতে থৈ দিয়া আছে বাঁহৰ নাও। দেখুৱাইছো বেক কেমেৰা দি, সিহঁতি ফটো মাৰি আছে। এইটোৱে হয় চাং বুলি বাঁহৰ নাও। হা আমাৰ বাবলে কিবা এটা কৈ আছে, আমাৰ গাঁৱৰ মানুহৰ পইচা ল'ব নালাগে, কিন্তু আমাৰ গাঁৱৰ মানুহৰ পইচা লৈছে, এতিয়া মনটো বেয়া লাগিছে, কিন্তু দি আহিছো পইচা 20 টকা। আমি কাম চাম কৰিছিলো ইয়াতে, আৰু মানে বাবলু কোৱা কথাটো কি মানে, বাবলুৱে কৈ আছে বোলে ইয়াতে কাম বন কৰিছিলে, আমি গাঁৱৰে মানুহ বোলে, পইচা 20 টকাকে টিকেট লৈছে, মানে টিকেটটো 20 টকাকে লৈছে, সেইকাৰণে কৈছে গাঁৱৰ মানুহৰ পৰা ল'ব নালাগে বুলি কৈছে। সেইটোৱে কথা আৰু তাৰ। সিহঁতি আকৌ জোলনা তুলিব লাগিলে, আকৌ জোলনা তুলিব লাগিলে। মই কলো বৈ যাওঁ ঘৰলৈকে, দেৰি হব, সিহঁতি আকৌ জোলনা তুলিব লাগিছে। হা নাযাও, মজা লাগি আছে নে? কিমান মজা লাগিছে বিকাশ, ভাল লাগিছে নে? মোক মাৰি নিদিবি আকৌ, মই মাজতে সোমাইছো হয় নি? আৰু আমাৰ কেমেৰামেনে ফটো কিমান মাৰিলি? কেমেৰামেন আজি ফটো কিমান মাৰিলি বাৰু? ধুনীয়া। হেৰি নহয়, আজি কিমান ফটো মাৰিলি কচোন? হ'লেও 500 ফটো। বাপৰে, মইতো একপি মাৰিছো ন, 2 কপি মান মাৰিছো, 2 কপি মান ফটো মাৰিছো, কিন্তু সিহঁতি টোটেল 500 মান ফটো হ'ল বুলি কৈছে। ধেমালি ফটো মাৰিছে নে? ময়ো ভাবিছো দুবাৰমান ময়ো জোলনা জুলি লওঁ, হয় নাই? ভাল লাগিব, মনটো আহিছো যেতিয়া জুলি লোৱাটো ভাল আৰু, হয় নাই? খালি জুলি থাকোঁতে মোবাইলটো পৰি নগ'লে আছে। নাই, মোবাইলটো অফ কৰি লওঁ, জুলি লওঁ প্ৰথমতে। হয় নে নহয়? পাৰ্কখন কেনেকুৱা আছে বুলি যদি মই কওঁ, কেনেকুৱা ভাল লাগিলে নে বেয়া, মানে দেওবাৰ দিন যদি আপুনি সৰু ল'ৰা ছোৱালী লৈ লগতে আপুনিও আহে, খুব ধুনীয়া লাগিব। দেওবাৰ দিনটোত যদি আপুনি সৰু ল'ৰা ছোৱালী লৈ আহে, আপুনি যদি লগত আহে, খুব ধুনীয়াকৈ পাৰ্কখনত দেওবাৰ দিনটো স্পেণ্ড কৰিব পাৰিব। পাৰ্কখনত চাবলগীয়া বস্তু বুলি ক'লে পাছফালে থকা নাওখন,
এইফালে চাংঘৰখন দেখুৱালোঁ, এইফালে জোলনা চোলনা আছে, আৰু এইফালে বেঞ্চ ৰাখি দিয়া আছে, পানীৰ মাজত সেইটো দেখুৱালোঁ, চকৰি টকৰি সৰু ল'ৰা ছোৱালী খেলা বস্তুৰে আছে। নহয় আৰু ভালেই ক'বলৈ গ'লে খুব ধুনীয়া। বন্ধুসকল সঁচা কথা যদি ক'বলৈ যাওঁ, পাৰ্কখনত আহি খুব ধুনীয়াই, খুব ভাল ফূৰ্তি কৰিলোঁ, খুব ধুনীয়া নাই, খুব ভাল ফূৰ্তি কৰিলোঁ, খুব ভাল লাগিলে, চবকে ভাল লাগিলে, খুব এনজয় কৰিলোঁ। এতিয়া চবেই জোলনা জুলিছে বুলি জোলনা জুলাই আছে, জুলি আছে, খুব এনজয় কৰিলোঁ, খুব মজা লাগিলে। কিন্তু ক'ব লাগে আপোনালোকো আহিব, খুবেই ভাল লাগিব। আমাৰ গোলাঘাটত বহুতে চিনিয়ে পাইছে চাগে এইখন কোনখন পাৰ্ক হয়। আৰু কেনেকুৱা লাগিলে পাৰ্কত সোমাই? মজা লাগিল নে বিকাশ? মজা। এইফালে আমাৰ ছাৰ পুতলেও কিবা এটা কৈ দিয়ক, কেনেকুৱা লাগিলে ভিতৰত সোমাই? ভাল লাগিলে সঁচাকৈ খুব ভাল লাগিলে। কিন্তু অকণমান এন্ধাৰ হৈ গ'ল, এতিয়া গধূলি হৈ আহিছে, আৰু সেইকাৰণে আপোনালোকক খুব ধুনীয়াকৈ দেখুৱাব নোৱাৰিলোঁ। যিমানটো পাৰিলোঁ সিমান দেখুৱাইছোঁ। বন্ধুসকল পাৰ্কৰ লোকেশ্যন ডিছক্ৰিপশ্যনত আছে, আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাই দিব। আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক। আজিলৈ বাই বাই, আকৌ লগ পাম নতুন এটা ভিডিঅ'।